কাম কৰি আছো চাই থাক তই তে গম পাবি কেনেকা লাগে মেলি গাইছ মই ৰেডি হৈ গৈছো মোৰ ড্ৰেছটো চাই ল তোমালোকে ছোৱালী হ'লে মাক কচম এনেকা ধুনীয়া লাগিল হয় নহয় তো কাম কৰবা সি মোক অৰ্ডাৰ দিব আহিছা আবি দেই হেল্ল' গাইছ কোনোবাই ৱেলকাম বেক টু আৱাৰ নিউ ব্লগ আজি ভিডিঅ'টো বহুতে ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো আজি মোক ডিপেণ্ডে মানে এটা চেলেঞ্জ দিছে যে তই আজি মাইকী মানুহৰ দৰে থাকি কেনে কাম কৰি চাব লাগিব আৰু মই মানে ইয়াক কৈছিলোঁ যে মাইকী মানুহবিলাকে ঘৰত থাকে খালি ঘৰৰ কামখিনি কৰে আৰু তাৰ বাহিৰেনো কি কৰে তো সেনেকুৱা কোৱাৰ কাৰণে আজি মোক মানে ই এটা চেলেঞ্জ দিছে যে পাৰা যদি আমাৰ মাইকী মানুহ নিচিনা কাম কৰি দেখা তো সেইকাৰণে মই মানে চেলেঞ্জটো একচেপ্ট কৰি লৈছোঁ গোটেই ঘৰৰ কাম কৰি আছোঁ চাই থাক তই তো এই কৈ আছে যে আমাৰ মানে যোনটো নেকি ড্ৰেছ মাইকী মানুহৰ সেইটো পিন্ধি কেনে মই কাম কৰিব লাগিব মই নকৰোঁ কিন্তু সেইটো একবাৰ পিন্ধ কিয়া কাম চব কৰিম না তোৰ তেতিয়া গম পাবি কেনেকা লাগে পিন্ধিলে কি পিন্ধিলি কিমান গৰমত যে পিন্ধি থাকি কাম কৰা কিমান কষ্ট দে হ'ব ঠিক আছে তই কৰি কেনে দেখাম নহ'লে ই নামানে যদি কৰি দেখালেহে গম পাব তই ভিডিঅ'টো শেষলৈকে চাই থাকা নে কি মই এই কৈ আছোঁ যে মই এনেকুৱা দখনা ড্ৰেছটো পিন্ধিম বুলি মই যোনটো আমাৰ বড়ো ট্ৰেডিশ্যনেল সেইটো নিপিন্ধোঁ বুলি মই এইটো পিন্ধিম মেখেলা ইটো গ্ৰীণ কালাৰৰ বেলেগ কালাৰ পিন্ধা বেলেগ কোনটো এইটো মই পিন্ধিব দি আছোঁ কিন্তু নিপিন্ধো কেমেৰা আগত কিন্তু পুৰা পিন্ধিম বুলি কৈ আছে হ'ব দে পিন্ধিম ই মানে কি চেলেঞ্জ একচেপ্ট কৰিছে আৰু কৰিবতো লাগিবই দে হ'ব দে কামখিনি কৰিম বুলি কৈছিলোঁ কিন্তু পিন্ধা জোৰ জবস্তি কৰি আছে ঠিকে আছে পিন্ধিম ফাইনেলি গাইজ মই ৰেডি হৈ গৈছোঁ মোৰ ড্ৰেছটো চাই ল তোমালোকে দোকানতে ভালকৈ দেখাই দিব ই মানে হাঁহিয়ে আছে মোৰ মানে ভিডিঅ'টো বনাই মানে মোক ড্ৰেছটো পিন্ধাই কিনে এয়া মোৰ ফাইনেল লুকটো কেনেকুৱা লাগি আছে কমেণ্টত জনাবা আৰু কামবিলাক এতিয়া কৰিব লাগিব তো ড্ৰেছটো পিন্ধাই দিলে একদম কি কবি আৰু উপায় নাই আৰু দে আৰ আজিৰ 1 নম্বৰ কামটো কৰিব যাই আছোঁ কি কৰিম কি কৰিম ঝাৰু মাৰিম ৰুমটো চাফা কৰিব লাগিব ৰুমটো গোটেই চেদেলি বেদেলি হৈ আছে বিছনাটো বাৰু চাফা কৰিছিলোঁ অলপ আগত তো ৰুমটো ইফালে চেদেলি বেদেলি হৈ আছে তো এইটো মই কৰিম এতিয়া ই দেখাই থাকিব ধুনীয়াকৈ আজি তই খালি বহি থাক ইয়াতে বহি থাক নুঠবি তই বহি থাক এই কাপোৰবিলাক জপি আছে জল্দি সেইবিলাক কাপোৰ জাপ কোনটো এইটো ক'ত থম এইটো তোৰে হয় এইবিলাক এইটো দাদাৰহে ছোৱালী হ'লে মাক কচম এনেকা ধুনীয়া লাগিল হয় নহয় তো হয় নেকি হা তেনেহ'লে 2 নম্বৰ তোমাৰ মানে ভণ্টি বনাই লোৱা 2 নম্বৰ হাজবেণ্ডক আকৌ মই কেনেকে ভণ্টি বনাম দাদাক কৈ কেনে বিয়া পাতিব কোৱা মোক হ'ব দে ভাই সাৰিম তই টেনশ্যন ল'বা নালাগে ফিলিংছ কেনেকুৱা একেবাৰে বঢ়িয়া লাগি আছে কাম কৰি লেডিজ নিচিনা আজি কৰি থৈছা তুমি কি নাখাৰা নেকি আজি মোক মাতি পেলাই ইমানখিনি কাম কৰাই আছা তুমি নকৰা নেকি হে কৰোঁ একেবাৰে একদম খুলি গৈছে তো ফাইনেলি মোৰ ঝাৰু মাৰা কামটো শেষ হৈ গ'ল আৰু এই মানে বহি আছে এই মহাৰাণীৰ নিচিনা একেবাৰে তাক টেনশ্যনে নাই আৰু বহি আছে আজি মোৰ কামখিনি গোটেই দায়িত্ব মোৰে আৰু এই মেখেলাখন কেনেকৈ পিন্ধাই দিছে ক'ব নোৱাৰিছোঁ আৰু কেনেকৈ পিন্ধাইছা তোৰ বাইদেউ কেনেকৈ পিন্ধাইছা তুমি দাদাক কৈ পেলাই এটা ধুনীয়া চাই এটা মেখেলা আনি দিব কোৱাচোন হা হ'ব আমি যদি বাইদেউ মই ভণ্টি খিনি কৰোঁতে মানে গৰম লাগি গ'ল পূৰা মানে গম পাইছোঁ আৰু লেডিজবিলাকে কেনেকৈ মানে কাপোৰ পিন্ধি কেনে কাম কৰে পূৰা গৰম লাগি গৈছে ইয়াক ফেনটো লগাব দিছোঁ নচোৱা আৰু কি কাম কৰিম কোনো ঠিক নাই এতিয়া কি কাম দিয়ে বা আমাৰ মালিকিনী বাইদেৱে বাইদেউ কি কৰিব লাগে এইবাৰ অলপ বহিবা দি অকণমান টাইম বহি লওঁ তো বাইদেউটো ইমান ভাল মানে কি আমাক ৰেষ্ট দিছে মোক বাইদেউ মোৰ পানী পিয়া লাগছি আহিছা কাম কৰিব সি মোক অৰ্ডাৰ দিব আহিছা নিজে পানী আনি খা মই আনি দিব নোৱাৰোঁ ঘৰ মোক এনেকৈ পানী আনি দিব লাগিবই মই পাকঘৰত সোমাই এই মখা কি কৰিছা এই মখা কি পানী কি হা পানীটো পলাক সেইকাৰণে মই আনি দিবা দিছোঁ হ'ল এতিয়া পানী খাব লাগে বাইকখন ইফালে থ ইমান ৰ'দ পৰি আছে
কি মতা মানুহবিলাকৰ কামবিলাক কৰবা দি থাকা কৰবা লাগবই দাদা সেই কাম দাদা ইহঁতে কি বাইকখান ইয়াতে থৈ কেনে গৈছে যে দাদা নৰে তই কৰ তই কাম কৰবা আহিছা নহয় ৰ'দখানত ক'ত গৈছে ঘৰত থাকবা লাগে কি ঘৰত কাম কৰবা এইটো খালি কাম মতা মানুহবিলাকৰ কাৰণে অলপ পিছত কোদালো মাৰবা দিব চাগে পাকঘৰৰ ভাত ওলাও মোৰ ভোক লাগছে কি বেলেগৰ ঘৰত কাম তহঁতৰ ঘৰত কাম কৰবা আহিছো আৰু মোক পাকঘৰত সোমাই কেনে ভাতো ওলাবা দিবি কি ইমান কুৰিয়া মাইকী মই দেখা নাই দে আজিলৈকে দিলো না পাকঘৰটো আপাও ৰজা চজা খাতৰা এই মেখেলাবিলাকো কেনেকা পিন্ধাই দিছো মানে বাৰে বাৰে খুব ভালকে পিন্ধাই দিব নোৱাৰা নেকি ভিডিঅ' বনাই আছো তো এতিয়া মানে আমি ভাত খাবা মানে এনে এক্টিং কৰি আছো আমি ভাত খোৱা নাই গতিকে মোক ভাত ওলোৱা দায়িত্বও মোৰে সকলো কাম মোৰে দায়িত্ব সেইকাৰণে কৰবা লগা হৈ আছে আৰু এই মহাৰাণীৰ নিচিনা অৰ্ডাৰ দি আছে ট্ৰেইনত গেলি তই 10 টকা 20 টকা এতিয়ালৈকে পালিয়ে হয়া समझ रहे हो বস্তুৱে মানে তহঁতে কেনেকে পিন্ধা কি কেনেকে পিন্ধা নুখুলে নেকি ইমান দিগদাৰ এনেকে পিন্ধি কামটোতো কাম গাইছে এইটো পিন্ধি কেনে কাম কৰাটো আৰু দিগদাৰ লাগি আছে বাৰে বাৰে খুলি যাই থাকে বহুত দিগদাৰ মানে এতিয়া এই আমাৰ গাহৰিও দানা দে বোলে মোকো গাহৰি দানা দিব দি আছে মানুহকেইটাতো খাই ল'লো এতিয়া গাহৰিকেইটাক দানা দি ল'ব লাগিব তেতিয়াহে হ'ব এইয়াক মই এতিয়া গাহৰি দানা কি এইটোতে নিয়ে ন গাহৰি দানা দি আছো খাবি দেই এইফালে গাহৰিকেইটাক ঘৰুৱাকৈ দানা দি দিছোঁ আৰু খাই থাকক ইহঁতে নে কি ভাত খালোঁ ভাত খোৱাৰ পিছত মানে ঝাৰু মাৰে বোলে সেইকাৰণে ঝাৰু মাৰিবৰ কাৰণে মোক দি দিছে এতিয়া ঝাৰু মাৰো কি হ'ল এই মানে দংকল বাৰ দিয়া ইটা গোটেই পৰিল তো গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল যেন তেন মানে ঘৰৰ কামখিনি শেষ কৰিলোঁ আৰু মই ইয়াতে দমকল পাৰতে পিছলি পৰিছিলোঁ একেবাৰে এই হাঁহি হাঁহি তত পোৱা নাই আৰু এই মেখেলাটো কেনেকৈ পিন্ধাই দিছে কোনো ঠিক নাই গতিকে মই শুলোঁ আৰু তোৰ কাম হৈ গ'ল কিবা কাম আছে নাই কিবা কাম যদি থাকিলেও মই নকৰোঁ আৰু এতিয়া ফাইনেলি মেখেলা চেখেলা খুলি দিলোঁ আৰু এতিয়া মাথাৰিটো ফুৰাওঁ ইমান গৰম লাগি আছে তো ভিডিঅ'টো ইমানেই আছিল গাইজ যদি কেনেকুৱা লাগিল কমেণ্টত জনালে হ'ল আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিবা শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইব কৰি দিলে হ'ল নেকি কিবা কওঁ কি কম এই কেমেৰাটো কিয় ইমান ওচৰা নাই ক